morning guys, again we are back our YouTube channel Ambos akor notun vlogger swagotam janaisu cycle cholai ji puai mane koine beshi na atta bajil manhar takili jaisu na maje me cycle cholaba lagai disun bhal lage yato bhal khorir kana bhal tartai goisu tartai me jaisu me tar pata bosti loi ma huri ঘৰত তেতিয়া লগ পাইছো তেন যাইছো cycle চলাই ৰত্তি বঢ়িয়া দিছে সাইকেলত আছে পাম কম টাইট লাগছে চলাই মানে পেডেল মারিব না টান লাগিছে টাইট লাগছে বাকি ঠিকই সাইকেল চলে ভালো লাগে দিছুন আগতে সাইকেল চলাইছিলো তে আজিকালি কার যাও তো গাইস আই গেল মই অঙ্কুরদার লগে ভাগা দছিয়ে আপু পামু দিবে না সাইকেল চলাইবে রসলা খুশকারি যাম গাইস এনা রোড সাইকেল চলাব লাগে মই চলাব ৰাতি সেতি চলাব মই কোন দিনে চলা তই কালি চলাইছিলো তো কোন ভাল পায় সপন চলাই থাকে কালি বেলি খপন দেখছো আৰু ৰাতি মই ভাগা টিপনি নাই না আজি 5টাতে হাৰি পাইছো গাইছ মই কালি নিখলি না আজি উঠছো আজি 5টাত হাৰি পাহি মোক 7টাত ফোন কৰে না বিদ্যা মই 5টাত মানে কি চাবি ফাস কথা মানে বহুত মোৰ ব্যস্ততাৰ মাজেদি চলাই দিন গিলা গম পাইছা বহুত কাম মোৰ এই চাই লওক ভিডিওটো আপোনালোকতো কৈছো ইজি কৰো সেই দেখাম যি কৰি আছো সেই দেখে আছে না কি কইনা আজি তাকে তোৰ মায়েত মানে হস্পিটাল মানে মামীৰ বেমাৰ অপাৰেশ্যন কৰিছিল মোৰ মামী তাতে যাব মায়ে আমাৰ আপি মানে বাই দিছোন নাই দে আপি নহয় কিজন বইনা আছে বইনি নাই নে মই সৰু ঘৰৰ কৰি ডাঙৰ দুখ ই ডাঙৰ একে দে যাম কাম কৰি আছে আপোনালোকৰ ভিডিওটো চাই থাকক কি কৰো কি নকৰো আপোনালোকক দেখুৱাই আছো তেল মই সাইকেল থলো থৈ কিনে যাই আছো আমি পথাৰত মানে শাক তুলিব যাইছো মামী নে ইহঁতৰ তাতে শাকৰ মাজত বিয়াৰ শাক হৈছে তাতে শাক তুলিব যাম হয়নে তাতে যাই আছো ৰ'দটো আছে দেই কিছু অলপ আছে ইয়াত দিবলৈ এই প্ৰতিভা মা আৰু আমি তাতে শাক তুলি আছে মই যাই আছো তই কদি যায় জাপ মাৰি যাব পাৰি আছে দে তোৰ ভালে আছে তই এইবিলাক কেন্দ্ৰ ফুল ক'ত কাক আজি বোলে গাই শাক নতুনলৈ যা হ'ল কালি তুলিব লাগিব ভিডিঅ' বনাইছিলো ভাবিলো শাক তোলা ভিডিঅ' কৰিব নাইচোন তই শাক নোতোলা বোলে দে আৰু শাক নোতোলা কি কৰিবি আৰু যাবই লাগিল সেই ছাগলীকেইটা তাৰ পৰা আহি কিনে মানে ছাগলীকেইটা চায়াত থলোঁ এতিয়া ঘৰৰ পৰিশ্ৰম দে ভাত দিব লাগে এতিয়া উলি যাম সেই গাইছ ভাত খাই লওঁ গাটো ধুই এটা ছাগলী আমাৰ ছয়টা নেকি এইকেইটা চানা এইকেইটা দে আৰু লগ পাম অলপ পিছত মানে গাইছ এনেকুৱা ৰ'দ দিছে অংকুৰদা ছটা এটা আনছি কেনে দিছে বেয়া দিছে মই ছাগলীকেইটা থৈ আহিলোঁ ছাইত কলৈ ভালে কৰিছে ঘৰত যাওঁতে গাইছে সেই পৰ পৰা ইয়াতে আছোঁ যি শাক কি কৰিব আহিছিলে শাক তুলিব আহিছিল কেনে তুলি নে নাই শাক আজি নতুলে বোলে কালি তুলিব ৰিপৰ্টাৰ ভালে হৈছে ৰিপৰ্টাৰ হৈছে তই বাই গাইছ এতিয়া ঘৰত যাই কেনে তই ঘৰত আহিবি নেকি ঘৰত আহিম মই ঘৰতো কোনে হস্পিটেলত কোনে ছাগলীকেইটা চাব লাগিব আমাৰ ইয়াতে ছাগলীবিলাক কুকুৰে খায় আমাৰ তাতে নাখায় কিন্তু 28 रुपये দে তোৰ ছাগল আছে তোৰ আছে কেইটামান মই ঘৰত সোমাম অলপ টাইম তোৰ আমাৰ ৰেষ্টুৰেণ্ট ভাত পানী হয় ইমানে গাইছ কি জানিছে না একবাৰ সোমাইলে নুঠে সেই না নুঠিলে আজি উঠি গম পাইছে উঠিনে মই নোমাও না ছাগল আছে মই নাথাকে মই দে গাইছ আপোনালোকৰ ভিডিঅ'টো চাই থাকক মই ঘৰত যাওঁ সোমাম মই এতিয়া ঘূৰি নাথাকিব দেই আপোনালোকে বিশেষকৈ তই নাথাকিবি দেই ঠিক আছে তা বুঝতে চাবেন কি ছাগল পাগলি পাগলা দেখছে আমার ছাগলের নাম গাইছে এতিয়া পানী দিব আহিছোঁ পাগলি
খা পাগলা খা খা এইটো পাগলা আমি খালিতো নহ'ব নহয় এটকা দিব লাগিব এইটো পাগলি য'ত লগাইছে কি তাক লগাইছে চা গেলা না আৰু এটা ক'লে ছাগলী ক'ত এইটো চোন এইটো চানা চানা চা এইটো চানা চানা মতত বাগাত দিব হে পাগলে পাগলাই এই আমিতো পানী খালি নহ'ব ইয়াতকৈ দিব লাগিব সেইকাৰণে পানী আৰু সুধা পানী নাখায় আৰু ভাতে মিক্স কৰি দিলে খায় মানে সেইটো কাৰণে দি দিছোঁ খালা নাখালি তো চানা কাটি চানাকেইটা পানী নাখায় গাখীৰ খায় সৰু সৰু চানা না বেছি দিন নহয় এই নাহাগে মোবাইল খাব নাংগে পানী পানী নাখা হয়তো তো এটা পানী খাই লওক মজাকেইটা ভয় দিল অলপ ৰেষ্ট ল'ম দে ফেনৰ তলত ভক্ত কণ্টিনিউ কৰি থাকক এতিয়া মানে ভাটিবেলা মানে 3:50 মান হ'ল ছাগলকেইটা দিওঁ চাচোন ছাগলকেইটা বেলেগ চাইডে দিওঁ চাচোন ক'ত গৈছে এক মিনিট মই হেৰি কৰি লওঁ মোবাইলটো থ'ব itu ada bener potong নহয় kaya কোনে ছাগল দিব যায় জনাবচোন ছাগলীকেইটা মানে তাৰ পৰা এতিয়া পথাৰত দিয়া হ'ল দি আহিলোঁ মানে দি এতিয়া আৰু এবাৰ গা ধুই এতিয়া ৰিল বনাব যে মানুহ আহি আছে এবাৰ গা ধুইছোঁ মানে পিতা নিজে কৈছিলোঁ ৰেষ্ট ল'ম বুলি নাই তিতানতে গা ধুলোঁ এইবাৰ আৰু এবাৰ গা ধুই এতিয়া অকণমান একাপমান চাহ খাই তাই যাম ৰিল বনাব মানুহ আহি আছে ৰিল বনাব তাকে যায় লগ পাই আছোঁ সি আহিলি এইটো ভাবি আছে নেকি আমি এতিয়া গেলি কিয় যোৱা নাই মানে মই ছাগলীকেইটা দিলোঁ মানে পথাৰৰ পৰা আনিলোঁ নে আৰু এবাৰ দেখা নাই দেই সেইকেইটাই দেখাই থাকিলে ছাগলীকেইটা ঘৰত থাকিলে মানে ছাগলীকেইটা এনেকৈ থাকোঁ বেলেগটো কামেই নাই আৰু ই আহিছে ৰ ই মানে বাইদেউক ফটো মাৰি আছিল আহি পাব আৰু তাতে গ'লে যাই থাকিম আহিছে ৰ আহি গৈছি ৰঞ্জান তই গ'লি দলং তই গ'লি ই কিবা কয় নাই চাওঁ ৰ ঘৰত থাকিলে মোৰ বেলেগ কাম নাই সেইকেইটা ছাগলকেইটাই কাম কৰা দেই কিবা ক'ব বলুক কিবা দেউ আগে তো যাই লাগতা আছে ন ঠিক আছে চাচোন গামছা লৈ আহিছিলোঁ বঢ়িয়া ৰিল বনাম বুলি কি হ'ব এতিয়া
এটা ৰিল মই চইচ কৰিছিলোঁ সেইটো বনাম বুলি অ' যি টান নহয় এই তেতিয়া পাহাৰব ট্ৰাই কৰিছিলোঁ চোলা তোলা লৈ আহিছিলোঁ আন্ধাৰ হৈ গেল আন্ধাৰ হৈ গা কালি বনাব লাগিব দে এই চাও চাও মোবাইলটো ইও মানে গোটেই খুজেচোন ঘণ্টা কভাৰ কভাৰ মোবাইলৰ কভাৰ এ তাত আছে ৰিলটো বনাব কালি বনিব লাগিব কালি মানে গাইছ গাই দিনটো নাই মই ছাগল চালাতে মোৰ যোৱা নাই। ঘৰত থাকলি মই মানে এনজয় কৰিলোঁ কি? কি ভাড়া মাৰছি পইচা পাইছোঁ ইউৰ ভাড়া হ'ল কেমেৰাৰ দি মোকো প্ৰথম ভাড়া মই মাৰা সেইটো কেমেৰা আৰু সেই কি বুলি কৈছিল মই দিনটো সেনেকৈ ছাগল চালাতে ঘৰত থাকলি মানে তই কি কৰিলি ছাগল ঘুমাইছিলি ৰে কিবা কবি নে কিবা কবি ক'বা একো নাই গাইছ ছাগালটো পুহিছিহি তোৰে ছাগাল নহয় এতিয়া ই গাইছ যি মাথা মাৰি থাকে বেচো বেচোকৈ থাকে নে সেইকাৰণে মাহঁতে জ্বালাটো দি দিছি আকৌ জ্বালা দিয়ে হস্পিটেলত গৈছে এতিয়া কি কৰিম মইতো চাবই লাগিব না আৰু মই এনা ছাগাল মাহীহঁতৰ চাই গামচাখন পিন্ধি দিছোঁ মোক কেৰিমে আনবি ঘৰ পৰা সেইটো আনবা দিছোঁ এতিয়া ঘৰ যাই থাকোঁতে গধূলি হ'ল দলংখন কেনে লাগছি দলংখনত গধূলা গধূলা আহিবি যোনে কোনোবা যদি ভাল পা বঢ়িয়া লাগে এটা আহি কালি আকৌ মানে দিনটো মানে এনেকুৱা গ'ল নে আপোনাৰ ক'বাচোন কালি আকৌ আহিব লাগিব ৰিল বনাবা ইয়াতে তই কি কৰি আছা কালি আকৌ আহিব ইয়াতে ৰিল বনাবা দিনটো মানে কৈছিলোঁ নে ডেইলি ভ্লগত মানে যি কৰোঁ তাকে দেখাম বুলি চেষ্টা কৰিছোঁ মানে দেখাইছোঁ মানে মই যি কৰিছিলোঁ আৰু এক ছেকেণ্ড আমাৰ ডেইলি ব্লগটো মানে কালি কি বাৰ আছে আমাৰ কালি বুধবাৰ কালি কোনবা বুধবাৰ কালি বুধবাৰ গাইছ কালি বুধবাৰৰ পৰা আমি ফাৰ্ষ্ট ব্লগ দিয়া কৰিম মানে আপোনালোকে ভাবিব পাৰে ব্লগটো লেজি হ'ল কিন্তু লেজি নহয় আমাৰ মানে আৰু এটা বেলেগ কাম আছিলে সেইকাৰণে ব্লগটো আজি দিয়া নহ'ল বুধবাৰ কালি পুৱাই 9টা বজাত ব্লগ দিম 9টা বজাত মানে কি টাইম নকওঁতে টাইম ক'ব নোৱাৰি গম পাইছেনে মানে ভাটিবেলাও দিলি বেয়া নহয় কিন্তু বৰ আশা কৰি আহিছিলোঁ ৰিলটো বনাব আৰু ৰাতি আহিবি মই ৰাখি আহিছোঁ কোনে আহিছি মই আহিছোঁ। গৈছিলি অংকুৰ দা চকাই গেছি মই নকওঁ গম পাইছেনে না বাই গাইছ যেতিয়ান গাইছ ঘৰত যাই থাকোঁ চাহ কাফা মই বাগাৰ দিনটো কিনি ধৰিছোঁ মোৰ দিনটো সোমোৱা নাই যোনটো মানে নেকি তই না মই আকৌ ভাল লাগে আমাৰ তাতে কি হম্ব লাগে ছাগাল দুটি কুকুৰে খা কুকুৰে খালা কি হ'ল এনজয় খাওঁ কুকুৰে নাখাই কেনে কি খাব কৈছোঁ কুকুৰকেইটা মানে আকৌ খাব নালাগে এতিয়া সেই ভাত খা নহয় ভাত দে দিবি ছাগাল নেকি? খাবি নেকি ভাত দিম নহ'লি ছাগাল এটা দিবি ছাগালকে দিম এই গাই চোলা তোলা আনিলোঁ চোলাকেইটা মই ভাবছিলোঁ বনাব পাৰিম কিন্তু নাই নৰা ফুৰিজাতো গেল আকৌ নাই টাইম পোৱা নাই যাই থাকোঁ এই পত্তা আহিছে আহি পেলাই এতিয়া গেলি আটা ৰিল বনা মই ঘৰৰ পৰা আহি পালোঁ বাকী এই ভিডিঅ'টো বহুত দীঘল হৈ যাব পাৰে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো এইখিনি আছিল